নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। আজি আমি জানিম আহক আমাৰ পৃথিৱীৰ 5খন সকলোতকৈ ডাঙৰ আৰু দীঘল নদীৰ বিষয়ে। আপোনালোক সকলোৱে জানে যে নদী হৈছে আমাৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই নদীবোৰে আমাৰ পৃথিৱীখন বহুত সুন্দৰ কৰাৰ লগতে আমাক এই পৃথিৱীত জীৱন নিৰ্বাহ কৰাত বহুতো সুন্দৰ উপহাৰ প্ৰদান কৰে। সাধাৰণতে এই নদীবোৰৰ বহুতো প্ৰকাৰ আছে, তাৰে কিছুমান সৰু আৰু কিছুমান ডাঙৰ। আৰু নদীবোৰক লৈ আজিৰ দিনত আমাৰ মনত বহুতো কনফিউজন চলি থাকে যে আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন, নীল নদী নে এমেজন নদী। তেন্তে বন্ধুসকল, এই ভিডিঅ'টোৰ পৰাই আমি আমাৰ পৃথিৱীৰ 5খন ডাঙৰ আৰু দীঘল নদীৰ বিষয়ে জানিবলৈ অলপ চেষ্টা কৰোঁ আহক। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আমাৰ পৃথিৱীৰ 5 নম্বৰৰ দীঘল নদীখন হৈছে য়াংজে চেলেঞ্জ এছিয়া। এই নদীখন ৰাছিয়াত অৱস্থিত। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 5529 কিলোমিটাৰ। এই নদীখনে মংগোলিয়াৰ মধ্যভাগৰ পৰা উৎপত্তি হৈ 3খন নদীৰ লগত লগ হৈ আৰ্কটিক মহাসাগৰত গৈ পৰিছে। এই নদীত বহুতো প্ৰকাৰৰ বনস্পতি আৰু জীৱন জনজাতি মজুত আছে। এই নদী বিশ্বৰ মুখ্য ধুনীয়া নদীবোৰৰ ভিতৰত অন্যতম। কিন্তু মানুহৰ দ্বাৰা সৃষ্টি কৰা প্ৰদূষণৰ কাৰণে এই নদীৰ পানী প্ৰদূষণ হ'ব ধৰিছে। ফলত এই নদীত বাস কৰা জীৱৰ প্ৰজাতিবোৰ বৰ্তমান সময়ত বিলুপ্তিৰ পথে আগবাঢ়ি গৈছে। তেন্তে বন্ধুসকল, আপোনালোকে আমাৰ বিশ্বৰ 5 নম্বৰ দীঘল নদীখনৰ বিষয়ে জানিলে। এতিয়া আমি জানো আহক আমাৰ পৃথিৱীৰ 4 নম্বৰ দীৰ্ঘতম নদীখনৰ বিষয়ে। এই নদীখন হৈছে মিছিছিপি ৰিভাৰ জেফাৰচন, নৰ্থ আমেৰিকা। মিছিছিপি নদী উত্তৰ আমেৰিকাৰ মুখ্য আৰু দ্বিতীয় সৰ্ববৃহৎ নদী। এই নদী বৈ গৈ গাল্ফ অফ মেক্সিকোত গৈ পৰিছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 6275 কিলোমিটাৰ। আৰু সাধাৰণতে এই নদী উত্তৰ আমেৰিকাৰ বহুতো অৰণ্য আৰু সমভূমিৰ মাজেৰে বৈ গৈছে। আমেৰিকাৰ নদী কাষৰীয়া লোকসকলে বহু বছৰৰ পৰাই এই নদীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীৱন যাপন কৰি আহিছে। কিন্তু বৰ্তমান সময়ত মানুহৰ দ্বাৰা সৃষ্টি কৰা প্ৰদূষণৰ কাৰণে এই মিছিছিপি নদীৰ পানীও প্ৰদূষণ হ'ব ধৰিছে। আৰু এই প্ৰদূষণৰ কাৰণে এই নদীত কেমিকেলৰ মাত্ৰা বহুত পৰিমাণে বৃদ্ধি হ'ব ধৰিছে, যিয়ে মানুহৰ লগতে এই নদীত বাস কৰা জীৱ জন্তুবোৰৰো বহুতো ক্ষতিসাধন হৈছে। আৰু এই নদী আমাৰ বিশ্বৰ 4ৰ্থ দীৰ্ঘতম নদী। যদি আপোনালোকৰ এই কথাবোৰৰ বিষয়ে জ্ঞান লৈ বা জানি ভাল লাগিছে, তেন্তে এই ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আমি জানো আহক আমাৰ বিশ্বৰ 3য় সৰ্ববৃহৎ নদীখনৰ বিষয়ে। এই নদীখন হৈছে য়াংজে ৰিভাৰ, চাইনা। এই নদীখন চীন দেশৰ সকলোতকৈ ডাঙৰ নদী হোৱাৰ লগতে আমাৰ এছিয়া মহাদেশৰো সকলোতকৈ ডাঙৰ নদী। এই নদীখনে চীনৰ ইতিহাস, ধৰ্ম সভ্যতা আৰু চীন দেশৰ ব্যৱসায়ত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আয়তনৰ ভিত্তিত এই নদীখন আমাৰ বিশ্বৰ 4ৰ্থ সৰ্ববৃহৎ নদী। চীনৰ লোকসকলে এই নদী যুদ্ধ বিগ্ৰহ, যাতায়াত আৰু ব্যৱসায়ৰ কাৰণেও যথেষ্ট ব্যৱহাৰ কৰে। এই নদীৰ ওপৰত ভিত্তি কৰিয়েই চীনে এখন দেশে সিখন দেশৰ লগত কেঁচামাল সামগ্ৰী বা বস্তুৰ আমদানি বা ৰপ্তানি কৰে। এই নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 6300 কিলোমিটাৰ বা 3917 মাইল, যিয়ে এই নদীক আমাৰ বিশ্বৰ 3য় দীৰ্ঘতম নদী হোৱাত স্বীকৃতি দিয়ে। আৰু সাধাৰণতে এই নদীৰ পানী চফা যদিও বৰ্তমান সময়ত এই নদীৰ পানীও মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰদূষিত হ'ব ধৰিছে। এতিয়া আমি জানো আহক আমাৰ বিশ্বৰ 2য় দীৰ্ঘতম নদীখনৰ বিষয়ে। এই নদীখন হৈছে এমেজন ৰিভাৰ, চাউথ আমেৰিকা। এই নদী আমাৰ বিশ্বৰ মুখ্য বা প্ৰসিদ্ধ নদীবোৰৰ ভিতৰত অন্যতম। এই এমেজন নদী দক্ষিণ আমেৰিকাত অৱস্থিত। আৰু এই নদীক আমাৰ বহুতো জীৱৰ জন্মদাতা বুলি ক'লেও ভুল নহ'ব, কাৰণ এই নদীত এনে কিছুমান জীৱ বাস কৰে যি পৃথিৱীৰ অন্য কোনো স্থানত ইয়াক দেখিবলৈ পোৱা নাযায়। আৰু এই নদীৰ ওপৰত ভিত্তি কৰিয়েই এই নদীৰ কাষৰীয়া অঞ্চলবোৰত এনে কিছুমান আপুৰুগীয়া উদ্ভিদো পোৱা যায়, যি পৃথিৱীৰ অন্য কোনো অঞ্চলত ইয়াক পোৱা নাযায়। আৰু এই নদী এমেজন ৰেইন ফৰেষ্টৰ মাজেৰে আৰু বহুতো ডাঠ অৰণ্যৰ মাজেৰে বৈ গৈছে।
এই নদীৰ মুঠ দৈৰ্ঘ্য হৈছে ৬,৪০০ কিলোমিটাৰ আৰু এই নদীখন ইমানেই বহল যে এই নদীৰ ওপৰত বৰ্তমান সময়লৈকে কোনো ধৰণৰ পুল বা দলং স্থাপন কৰিব পৰা নাই। এই বিশেষত্ববোৰৰ কাৰণে এই নদীক আমাৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বা দীৰ্ঘতম নদী হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়া আমি জানো আহক আমাৰ বিশ্বৰ প্ৰথম বা ১ নম্বৰত থকা দীৰ্ঘতম নদীখনৰ বিষয়ে। এই নদীখন হৈছে নীল ৰিভাৰ বা নৰ্থ ইষ্ট আফ্ৰিকা। নীল নদী আফ্ৰিকাৰ উত্তৰ ভাগত বৈ থকা এখন বিশাল নদী। এই নদীৰ মুঠ দৈৰ্ঘ্য হৈছে ৬,৬৫০ কিলোমিটাৰ। আমাৰ বিশ্বত বৈ থকা সকলো নদীৰ তুলনাত ইয়াৰ দৈৰ্ঘ্য সৰ্বাধিক। আৰু আপুনি এইটো কথা জানেনে যে নীল নদীৰ দুটা ভাগ আছে, এটা হৈছে বগা নীল নদী আৰু এটা হৈছে নীলা নীল নদী। এই নদীখন ইজিপ্ত আৰু চুডানৰ লোকসকলৰ বাবে এক বহুতো গুৰুত্বপূৰ্ণ নদী, কাৰণ এই লোকসকলে এই নদীখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে জীৱন যাপন কৰি আছে বা তেওঁলোকৰ পানীৰ মুখ্য চ'ৰ্চ হৈছে এই নদীখন। এই নদীখনত বহুতো প্ৰকাৰৰ উদ্ভিদ আৰু জীৱ জন্তুৰ জন্মদাতা বুলি ক'লেও আমি ভুল নহ'ব। বৰ্তমান এই নদীখনত বহুতো পলিউশ্যন হোৱা দেখা গৈছে আৰু বহুতো পানীত বসবাস কৰা জন্তু এই পলিউশ্যনৰ ফলত এই জন্তুবিলাক বিলুপ্ত হৈ গৈছে। মানুহৰ এনেধৰণৰ কাৰ্যকলাপবোৰ বন্ধ কৰাৰ আজিৰ দিনত যথেষ্ট প্ৰয়োজন হৈ পৰিছে। নহ'লে এই নদীত বাস কৰা এনে বহুতো জীৱ আছে যাক আমাৰ ভৱিষ্যত প্ৰজন্মই দেখিবলৈ নাপাব আৰু লগতে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ যি ইক'ছিষ্টেম ই নষ্ট হৈ যাব। তেন্তে বন্ধুসকল, আপোনালোকৰ আমাৰ এই বিশ্বৰ 5খন দীঘল নদীৰ বিষয়ে জানি বা গম পাই কেনেকুৱা লাগিলে মোক কমেণ্টৰ জৰিয়তে জনাব আৰু এনেধৰণৰ আমেজিং আৰু নলেজেবল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ এই আছামিজ ফেক্ট চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ আৰু লগতে জয় আই অসম।